खुलुमबाय स्टुडियाव आं उदांस्रि मोसाहारि 20 सान प्रडाक्शन ओरिएन्टेड थिएटार वर्कशप जोबथा हाबाफारि खुंफुंदों। बिटिआर सरकारनि डिपार्टमेन्ट अफ सिनेमा एन्ड थिएटारनि बानजायनायाव दिनै क'क्राझार सहरनि साखाथियाव थानाय बड'फा कालचारेल कमप्लेक्स नबलाङाव थांनाय इं 2024 मायथाइनि 11 डिसेम्बर अक्ट'निफ्राय जागायनानै 30 डिसेम्बर अक्ट'सिम 20 साननि प्रडाक्शन ओरिएन्टेड थिएटार मावबादा खुंफुंजादोंमोन। बे 20 साननि प्रडाक्शन ओरिएन्टेड थिएटार मावबादायाव बिटिआर ओनसोलनि मोनदाइन थिएटार ग्रुपफोरा बाहागो लादोंमोन। बेनिनो दिनै मोनसे हाबाफारिनि गेजेरजों 20 साननि मावबादानि रोंगौथि फोरमान बिलाइखौ राननानै होयो। बे हाबाफारियाव बिटिआरनि जयेन्ट सेक्रेटारि खाम हारिमु बिफाननि सिएचडि फामि ब्रह्म, दुलाराय बर' फरायसा आफादनि लेङाइ हारिमु नेहाथारि बुद्धिराम बसुमतारिया बाहागो लाना बेखेवनायजों लोगोसे फोरमान बिलाइखौ राननानै होयो। आरो बे हाबाफारियावनो बिटिआर ओनसोलनि मोनदाइन थिएटार ग्रुपफोरनि फोरोंगिरि आरो सोलोंसाफोरा बाहागो लानायखौ नुनो मोननाय जादों। 20 दिनिया जोंटू आमार वर्कशॉप एंड प्रोडक्शन ओरिएंटेड आसिले हेतु आमार कल्मिनेशन হয় एंड হয় আজি आमार विभिन्न डिस्ट्रिक्ट आमार जिमानटा बिटिआरर डिस्ट्रिक्ट আছে আৰু লগতে आमार নিউলি এডেড এৰিয়া অফ বিটিআৰ গপুৰৰ পৰাও आमार পাৰ্টিসিপেন্টস আছে। সো টোটাল নাম্বাৰ অফ থিয়েটাৰ आमार প্ৰডাকশন হৈছে এবাৰ 8 নাম্বাৰস। সো ইটস এ ভেৰি গুড স্টেপ কাৰণ লাষ্ট ইয়াৰ আমি ছটাহে আমি পাৰিছিলো 7 আৰু পাৰিছিলো এইবাৰ কিন্তু আমি 8টাত মানে সাকসেস হল মানে প্ৰডাকশন কৰিবলৈ কাৰণে। সো আন্ডাৰ দ্য গাইডেন্স অফ আৰ এবল্ড লিডাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰ আমি সেই কামটো আগবঢ়াব পাৰিছো। নহলে আমাৰ ডিপাৰ্টমেণ্টটো এনেকুৱা হৈ আছে এতিয়া কি আমাৰ এজনো কালচাৰেল ডেভেলপমেণ্ট অফিচাৰছে নাই কোনো এটা জিলাত। তথাপিও আমি মানে হাৰ মানি যোৱা নাই, আমি এইটো ভালকে আগবঢ়াই লৈ যাব বিচাৰিছো। আৰু যোনটো গ্যাপ আছে আমাৰ পাৰ্টিসিপেন্টস বিলাকে সেই গ্যাপটো ফিল আপ কৰি আছে এন্ড উই আৰ ভেৰি হ্যাপি বিকজ অফ देयर কোঅপাৰেশন এন্ড देयर মোটিভেশন। সো উই লুক ফৰৱাৰ্ড টু মোৰ পাৰ্টিসিপেশন অফ দ্য ইয়াংষ্টাৰ্ছ ইন দ্য কামিং ইয়াৰ্ছ। আৰু সেই এটা কাম আমাৰ বহুত ভাল এছঅপিডি ফানৰ পৰা অকমান এমাউণ্ট ফাণ্ড এলট হলেও আমাৰ হেতু বহুত ভালকে হৈ আছে, হেতু মই সাকসেস বুলি ভাবি লৈছো। পাৰ্টিসিপেন্ট কেনেকৈ ইয়াংষ্টাৰ্ছৰ পাৰ্টিসিপেন্টছটোৱে বেছি এতিয়া মানে যিমান পাৰ্টিসিপেন্টছ আছে আমাৰ মানে মোৰ দেন 60% পাৰ্টিসিপেন্টছ আৰ নিউ মানে তেওঁলোকে নতুনকে वर्कशॉपত পাৰ্টিসিপেট কৰিছে। আমাৰ জনে মানে থিয়েটাৰ গ্ৰুপছ আছে তেওঁলোকৰ লিডাৰ্ছ বিলাকে তেওঁলোকৰ যোনটো ডাইৰেক্টৰ্ছ আছে তেওঁলোকক শিকাইছে ধুনীয়াকে। আৰু 20 দিনীয়া সেই ট্ৰেইনিঙৰ পিছত আজি মানে প্ৰত্যেকটা গ্ৰুপে এটা প্ৰডাকশন আমাৰ ইয়াত শ্ব'কেজ কৰি আছে এণ্ড অল আৰ ৱেলকাম টু উইটনেছ ইট। কাৰণ আজি ৰাতিপুৱা 10:30 পৰাই আমাৰ সেই কালমিনেশ্যন প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ল আৰু প্ৰত্যেকটা থিয়েটাৰটো 8টা নাম্বাৰ অফ থিয়েটাৰ্ছ আমাৰ ইয়াত শ্ব'কেজ হ'ব টিল ইভিনিং টিল লেট নাইট। চ' ইউ কেন পোনপ্ৰথমে মই গপুৰবাসী হয় বিটিআৰ গভৰ্ণমেণ্ট থেংকছ দিব লাগিব কাৰণ এইটো সুবিধাটো দি পেলাই আমাক বহুত ভাল লাগিছে। কাৰণ গপুৰ হয় আমাৰ নতুনকৈ বিটিআৰত সোমাইছে, এইটো আমি ফাৰ্ষ্ট চান্স পাইছোঁ। ড্ৰামা ক্ষেত্ৰত আমি এইটো আগত পৰা পোৱা নাছিল, মানে এইবাৰে ফাৰ্ষ্ট। আগতে বহুত কষ্টৰে আমি কালচাৰ ধৰ গপুৰত এনেকুৱা ডেভেলপমেণ্ট আছিল, মানে তাৰ কাৰণে আমি বাৰে থেংকছ দিম যে বিটিআৰ গভৰ্ণমেণ্টত আৰু যোনে ইনিচিয়েটিভটো কামটো কৰি আছে এইটো কাৰণে আমি গপুৰবাসী ভাল লাগিছে। আৰু এইবাৰ ফাৰ্ষ্ট টাইম এইটো অংশগ্ৰহণ কৰি আমি বহুত ভাল লাগিছে। বহুত ছাকচেছফুল বুলি ক'ব লাগিব। এতিয়া মাননীয় প্ৰমোদ বড়ো ছাৰৰ বিটিআৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰৰ প্ৰচেষ্টা আৰু আমাৰ BTCৰ CHD মেডাম ফামি ব্ৰহ্ম এখেতৰ প্ৰচেষ্টাত আজি থিয়েটাৰ ৱৰ্কশ্বপ যিটো হয় প্ৰডাকশ্যন অৰিয়েণ্টেড 20 দিনীয়াকৈ। কিন্তু 20 দিন একচুৱেলি সম্ভৱ নহয় ইমানখিনি এটা প্ৰডাকশ্যন কৰি ওলোৱা। তথাপিও ল'ৰা ছোৱালীকেইটা যিসকল শিক্ষাৰ্থী আছে বহুত ভালকৈ শিকিছে। আৰু এটা এইবাৰ কি কৰা হৈছে 8খন ঠাইত, যোৱা বছৰ 7খন ঠাইত কৰা হৈছিল, তাৰ আগতে 4খন ঠাইত। এই 8খন ঠাইত কি হ'ল গহপুৰ যিটো নতুন ডিষ্ট্ৰিক্ট গহপুৰকো এড কৰিলে, তাৰমানে এনেকুৱা ভাল পাইছে এইকেইটা অহা বছৰ আৰু কৰিব এনেকুৱা। আৰু এইটো ৱৰ্কশ্বপত যদি নতুন টিম বহুতো গঠন হৈছে আৰু তাৰ এটা কাম কৰিব এটা স্কোপ দিয়া হৈছে। কাৰণ ইয়াতে
পুৰণা টিম বুলি কোনো কথা নাই, কাৰণ গভৰ্ণমেণ্টে ডাইৰেক্ট অৰ্গেনাইজ কৰিছে এইটো, কোনোবা তাতে চেংচন দিয়া নাই কাকো। গভৰ্ণমেণ্টে তাক এইটো নিজে অৰ্গেনাইজ কৰিছে আৰু এটা ভেনু লৈ পেলাই ইহঁতৰ ভেনুৰ পৰা কোলাবৰেট কৰিব দিছে, কোপাৰেট কৰিছে লোকেল থিয়েটাৰ গ্ৰুপে কালচাৰেল গ্ৰুপৰে। তাতে আমাৰ টিচাৰ এইবাৰ BTR এৰিয়াৰে বেছি টিচাৰ, বাহিৰৰ পৰা মাত্ৰ 3জন টিচাৰ এইবাৰ পাৰ্টিচিপেট কৰিছে, যিসকল ৱৰ্কশ্বপত টিচাৰ কৰিছে। আৰু এইসকল এটা স্কোপ কি হ'ল, আগৰ পৰা যিসকল ছিনিয়ৰ আৰ্টিষ্ট আছে সেইসকলে এখেতসকলে টিচাৰ হ'ব পাৰিলে আৰু শিকালে। আজি যিটো এটা প্ৰথম শ্ব' হৈ আছে চানচুমা বৰত, একে তামোলপুৰ ডিষ্ট্ৰিক্টৰ হয়, তামোলপুৰৰ হয়, ইমান ভাল এটা প্ৰডাকশ্যন কৰে। এখেতে নিজে ত্ৰিপুৰাত পঢ়ি আহিছে, এতিয়া আজি গহপুৰত এখেতে শিক্ষক হিচাপে আছিলে, তাতে ইমান ভাল এটা প্ৰডাকশ্যন কৰি ওলালে। আজি আপোনালোকে নিজে নিশ্চয় কৰি দেখা পালে আৰু ভৱিষ্যতেও আমি আশা কৰোঁ এনেকুৱা হৈ যাব। আৰু এতিয়া আমিতো ডিপাৰ্টমেণ্টৰ মানুহ নহয়, কিন্তু ডিপাৰ্টমেণ্টৰ মানুহ নাই হিচাপে মোক কোঅৰ্ডিনেট কৰিব দিছে, চাব দিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। মই বহুত সন্তুষ্ট, যিখিনি চাব দিয়ে ছাপৰ্ট কৰি, যিমান ছাপৰ্ট লাগে কালচাৰ ফিল্ডত আগবাঢ়িবৰ কাৰণে। কোনোবা কালচাৰ গ্ৰুপে যদি থিয়েটাৰ গ্ৰুপে যদি কিবা ৰাস্তা লাগে মই আৰামছে দেখুৱাব পাৰি, হেল্প কৰি যাব পাৰি। আমি সেইখিনি কোলাবৰেট কৰি বা আমি নিজে নিজৰ মাজত সমিল মিলেৰে আগবাঢ়ি যাব লাগিব। আমাৰ BTR অঞ্চলত কোন যদি আমি ডেভেলপ কৰি যাব লাগে, তেতিয়াহ'লে আমি সকলোৱে মিলি কাম কৰি যাব লাগিব, সেইটোৱেই। আৰু ভৱিষ্যতেও যাতে বেছি ভালকৈ কৰিব পাৰি, লগতে বিচাৰোঁ আমি নেশ্যনেল স্কুল অফ ড্ৰামাৰ ফালৰ পৰা যদি আমি ৰেচিডেঞ্চিয়েল থিয়েটাৰ ৱৰ্কশ্বপ ডাঙৰকৈ আনিব, এইটোৰ কাৰণে অলপ প্ৰচেষ্টা চলি আছে। আৰু মিনিষ্ট্ৰী অফ কালচাৰৰ তৰফৰ পৰা অলপ যেনেকৈ আমাৰ থিয়েটাৰ গ্ৰুপৰ আৰু কালচাৰ গ্ৰুপৰে কি বেনিফিট ল'ব পাৰি, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ কালচাৰৰ ফালৰ পৰা বহুতখিনি সুবিধা আছে, সেইবোৰৰ পৰা আমি এতিয়া প্ৰচেষ্টা আগবাঢ়ি এৱাৰনেছ হিচাপে লৈ আছোঁ। এইবোৰৰ সুবিধা ল'বৰ কাৰণে কি কৰিব লাগিব কালচাৰ টিম বোলে, থিয়েটাৰ গ্ৰুপবোৰে, এইটো আমি চেষ্টা কৰি আছোঁ। বাৰে বাৰে আৰু ধন্যবাদ দিম যিটো এইটো থিয়েটাৰ ৱৰ্কশ্বপটো অৰ্গেনাইজ কৰাৰ কাৰণে। আৰু আমি বুজিব লাগিব, আমাৰ পেৰেণ্টছসকলেও বুজিব লাগিব, আৰু যিসকল আমাৰ শিক্ষিত গণ্যমান্য ব্যক্তিসকল আৰু লগতে যুৱ চামক আগবাঢ়ি আহিব চবকলৈ অনুৰোধ জনাইছোঁ এইখিনি।